নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ জাৰ্ণি আৰু আপোনালোক সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যোৱা 1.5 বছৰমানত মোৰ ইউটিউব চেনেলটো ইমানো গ্ৰ' হোৱা নাছিল। এতিয়া আপোনালোকৰ সেই আশীৰ্বাদ আৰু মৰমৰ জৰিয়তে মই খুব কম সময়ৰ ভিতৰতে প্ৰায় এসপ্তাহমানৰ ভিতৰতে মোৰ চেনেলটো উঠি গৈছে। মোৰ টোটেল ভিউজ 3 লাখৰ ওচৰা-ওচৰি হ'ব। ইমানেই মৰম দিছে আপোনালোকে, কি ক'ম আৰু মই ভাবি নাই পোৱা, আৰু এনেকুৱা এটা সুখ মই আগতে কেতিয়াও পোৱা নাছিলোঁ। তো মই খুব ফূৰ্তি আৰু মই খুব আশাবাদী যে আপোনালোকে মোক আৰু বেছি মৰম দিব। মই যি দেখিছোঁ 1K কালি ছাবস্ক্ৰাইবাৰ কমপ্লিট হৈ গৈছে। যিমান স্পীডত মোৰ চেনেলটো গ্ৰ' হৈছে 2K ছাবস্ক্ৰাইবাৰ যেন এই সপ্তাহটোতে পূৰ হৈ যাব এনেকুৱা লাগিছে মোক। গতিকে আপোনালোকে মোক মৰম দি যাব এনেকৈ। আৰু এতিয়া 1K হে হৈছে, 1K চেলিব্ৰেশ্যনটো নকৰোঁ। যেতিয়া নেকি 1 লাখ ছাবস্ক্ৰাইবাৰ হৈ যাব তেতিয়াহ'লে আপোনালোকক মই একদম লিখি থৈ দিয়ক, নোট কৰি থৈ দিয়ক। লাগিলে মই আপোনালোক যিমান মোৰ ফ্ৰেণ্ডছ আছে সকলোকে ইনভাইট কৰিম, একদম ডাঙৰকৈ পেণ্ডেল দি দিম আৰু আপোনালোক সকলোকে পাৰ্টি দিম দেই। তেতিয়াহ'লে আজিলৈ আহিছোঁ, বাই।